পাউচিনি তই কিনো মধু নৱজ্যোতি আন্ধাৰৰ মাজতো যি বিচাৰি পাইছিল পোহৰমুখী যাত্ৰাৰ পথ নতুনত্বৰ সুষমা তেওঁ আছিল আলোক সন্ধানী পথৰ চিৰতৰুণ আঁতৰোৱা সংস্কৃতিৰ সাধনাৰে দুষ্কৃতি নাথি ৰূপৰে গৈছিল ৰূপান্তৰৰ সুতি মুক্তি প্ৰাৰ্থীময় মৃত্যুক কৰিছিল জয় সংগ্ৰামী সত্তাৰে জাতীয়তাবাদৰ উন্মেষিত ধাৰাবোৰে ৰূপৰে দেখিছিল এখন ৰূপান্তৰৰ পৃথিৱীৰ প্ৰিয় দৰ্শক চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেওঁৰ আছিলে সুকীয়া পৰিচয় 1935 চনত তেখেতৰ দ্বাৰা নিৰ্মিত জয়মতী চলচ্চিত্ৰ মুকলি কৰিছিল অসমীয়া চলচ্চিত্ৰৰ দুৱাৰ স্বদেশ প্ৰেমৰ জাউতিযুগীয়া চানেকি জনসমতক চিনাই দি নিৰ্মাণ কৰিছিল প্ৰথম অসমীয়া বোলছবি জয়মতী ইন্দ্ৰমালতীয়ে মুকলি কৰিছিল অসমীয়া চলচ্চিত্ৰৰ বাণিজ্যিক যাত্ৰাৰ
বিৰাট